কবি কাব্যনীল, আবৃত্তি ৰাজকমল কলিতা। কবিতাৰ শিৰোনাম যুদ্ধ বিধ্বস্ত চিৰিয়া। কেইটামান মৰাশত আনি বাৰুদৰ জুইত লৰাবোৰে হাত সেকিছে। সিহঁতৰ যুঁজাৰু বিমানবোৰে ইগলৰ দৰে গোন্ধ লৈছে। মৰা মানুহৰ সিহঁতে মানুহতকৈ গোন্ধ ভাল পায়। বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মাথো মৃত্যুৰ। সূৰ্যৰ সন্তান বুলি গৌৰৱ কৰা মানুহবোৰে সূৰ্যটোক গিলিব খোজে। লেলিহান জিভা, ৰঙা চকু, ইস্পাত যেন সিহঁতৰ হাত। শিশু, নাৰী, ৰোগীয়া পিতৃক নৃশংসভাৱে হত্যা কৰা হ'ল। হিংসা প্ৰতিহিংসা, পদ পদবীৰ কুটিল ৰাজনীতি, অন্ধ উন্মাদ বিশ্বায়নৰ পৃথিৱীৰ মানুহ। শুই থকা মানুহবোৰক শাৰী শাৰীকৈ কবৰ দিয়া হ'ল। বুদ্ধ আৰু যীশুৰ হাত দুখন কাটি পেলোৱা হ'ল। চাৰিওফালে গৰ্ভৱতী অথবা ৰজস্বলা নাৰীৰ চিৎকাৰ, কেঁচা তেজ ভাল পোৱা মানুহবোৰৰ বিভৎস অট্টহাস্য, সৰ্বত্ৰ মৰাশ। অৰ্থলোভৰ নগ্ন যুঁজত অন্ধ শাসন ভণ্ড শাসক। অৰ্থলোভৰ নগ্ন যুঁজত নদীত তেজ, মাটিত তেজ, তেজত সভ্যতাৰ খেলুৱৈ ধৰা ইতিহাসৰ কৰুণ পৃষ্ঠা। এদিন মৰশবোৰ কবৰৰ পৰা উঠি আহিব, মৃতহাৰত ফুল ফুলিব, নাৰ্জী অথবা ডেফোডিল। দুচকুত ভাহে মাথো শান্তি